নমস্কাৰ মোৰ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু মানে আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ কিন্তু ৱেলকাম কৰা হোৱা নাছিলে সেইকাৰণে ৱেলকাম কৰি দিলোঁ আৰু এতিয়া অকণমান ওলাই আহিছোঁ আৰু মানে আমাৰ গাঁওখন সেইটো চাইডলৈ আছে এনেকৈ ঘূৰি মানে মেইন ৰাস্তা দি পিনে আহিব পাৰে এইটো হৈছে আমাৰ কামপুৰটো নগাঁও ৰোডটো আৰু চাওক আৰু মানে এইপিনে ইমান ধুনীয়া বতাহ মাৰিছে সেইকাৰণে আহিলোঁ আৰু কিন্তু ৰ'দটো চাওক মানে কেনেকুৱা ৰ'দ আহিছোঁ আৰু এবাৰ পিনে আহিছোঁ আজি আৰু জমনি কথাটো মানে আহিলে ইমান পানী পিয়াহ লাগে সেইকাৰণে পানী বটল এটা ফ্ৰিজৰ পৰা লৈ আহিছোঁ চ' চাই থাকক ভিডিঅ'টো আৰু আজি আপোনালোকক যিহেতু অনলাইনৰ চাৰ্ট আহিছিলে চাৰ্টটো দেখাইছোঁ চাই থাকক ভিডিঅ'টো আৰু যাব লৈছোঁ ইনচিয়েঞ্চ মানে এইখিনি তালাহ লাগিলে অকণ আগৰ পৰা আহোঁগৈ আৰু চ' মোৰ চাগে তালৈ যাওঁ আৰু এজনী গ'লেই হাতত ব্লগ নকৰোঁ কাৰণেতো মেইন ৰাস্তা ন বহুত ডাঙৰ ডাঙৰ গাড়ী অহা যোৱা কৰে সেইকাৰণে মানে এক্সিডেণ্টৰ ভয় থাকে সেইকাৰণে নকৰোঁ আপোনাৰ ব্লগ সিপিনে আহিলোঁ সিপিনে বেছি ভাল বতাহ মাৰিছিল কিন্তু এখন জেগাকণ চাওকচোন ইমান ধুনীয়া আৰু এতিয়া যাওঁগৈ কিমান থাকিম 5:30 বাজিব হ'ল আৰু চ' যাওঁগৈ আৰু এয়া আমাৰ পথাৰ আপোনালোকক দেখাইছোঁ আবেলি সময়তে ৰ'দটো পৰি আছে ইমান ধুনীয়া লাগিছে আমাৰ গাঁও পথাৰত আহিছোঁ আৰু আমাৰ অলপ মানে দুটা গানৰ শ্বুটিং স্পটে আৰু ৰ'দটো চাওক কেনেকুৱা ৰ'দটো দিছে কিন্তু এই পথাৰৰ চাইডে যে বহুত মানে ৰ'দটো এইপিনে বেছি কিন্তু বতাহটোও বেছি এডাল গছডাল এই যে আমি তুৰ হৈ ৰম গানটো কৰিছিলোঁ সেইদিনা বতৰটো মানে ভাল নাছিলে তেতিয়া মানে ঠাণ্ডা দিন আছিল যিহেতু আৰু ৰ'দ চদ পৰা নাছিল আৰু কিন্তু এতিয়া যদি কৰোঁ এতিয়া এই গছজোপা বহুত ভাল লাগিব কিন্তু এতিয়া ভাল নাছিলে আৰু পিনে আমাৰ পথাৰতো ৱাটাৰ ছাপ্লাইটো কাম চলি আছে আৰু এতিয়া ওচৰ বাৰ্থডে এটালৈ যাম গিফ্ট লৈছোঁ আৰু চলো বাৰ্থডে পৰা আহিলোঁ আৰু গা চা ধুলোঁ এতিয়া বাজিছে 7টা বজা নাই বাজিব আৰু ভাবিছোঁ মানে আজি ব্লগ নকৰোঁ কিনো এতিয়া ৰাতিখন ব্লগ কৰিম আৰু আকৌ কাইলৈ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰি যাম হেল্ল' গাইজ আৰু এতিয়া হৈছে সন্ধিয়া মই কালি যিহেতু ব্লগ কৰিম বুলি কৈছিলোঁ কিন্তু আজি দিনটো নকৰিলোঁ অথনি ফচুক অকণমান ওলাই ল'লোঁ আৰু তেনেকৈ থাকি গ'ল তে কিনো আৰু ভিডিঅ' কৰিম তে ভাবিছোঁ এই ভিডিঅ'টো এটা সামৰি দিওঁ যদি ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়াৰ কাৰণে বাই বাই